Hello friends, মই আজি কিয় এইটো ভিডিঅ'ত আহিছো কোনোৱে গম পাইছে চাগে মই এটা ভিডিঅ' বনাইছিলো আজি দুদিন আগত এখন সিনেমাৰ বিষয়ে কৈছিলো বুলু ফিল্ম আমি মৰিগাঁও সিনেমা এখন বেনাৰ লাগি আছে চাওক আমাৰ মৰিগাঁও সিনেমা হল ৰয়েল সিনেজ কিনা কৈছিলো বহুতে হয়তো গম পোৱা নাই যে মৰিগাঁৱত এটা সিনেমা হল হৈছে বৰ ধুনীয়া এতিয়া মোৰ হাতত আছে চাওক এইটো টিকেট আমি তিনজন আহিছো আজি বুলু ফিল্ম আজি প্ৰথম শ্ব' মৰিগাঁও হলত 2:15 পৰা আছে এতিয়া কোন আহিছে আমি গম পোৱা নাই ভিতৰত গ'লে ভালকৈ গম পাম কিন্তু আমি ইতিমধ্যে গম পাইছোঁ যে অলমষ্ট হাউচফুল আৰু অসমীয়া চিনেমা বহুত দিন ধৰি পিছ পৰি আছিল আমি গম পাইছোঁ আমি বহুত দিন ধৰি চাব পৰা নাছিলোঁ হলত আমি দেখি আছোঁ অলপ পতন ঘটিব হৈ আছিলে কিন্তু দেখিছোঁ লাহে লাহে অসমীয়া চিনেমা ভাল দিন আহি আছে এতিয়া আমি চিনেমা হলৰ ভিতৰলৈ যাম লাইন পাতিবলগীয়া হৈছে ভাল লাগিছে আজি বহুত দিনৰ মূৰত অসমীয়া চিনেমাত এনেকুৱা এটা পৰিস্থিতি দেখা পাইছোঁ আগলৈ আৰু বেছি হ'ব হয়তো লাইন ইয়াত ৰাস্তাৰ পৰা লাইন হ'ব সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ আমি সকলোৱে আচ্ছা আমাৰ এই চিনেমাখনৰ বিষয়ে বুলু ফিল্ম চিনেমাখনৰ বিষয়ে বহুত কিবা কিবি ওলাইছে কোনোবাই কৈছে ভাল চিনেমা কোনোবাই কৈছে অশ্লীল চিনেমা বহুত কিবা কিবি কৈ আছে কিন্তু আজি গম পাম আমি সোমাবলৈ গৈ আছোঁ আজি গম পাম কেনেকুৱা চিনেমা তাৰপিছৰখিনি আমি চিনেমাৰ পাছত জনাম আপোনালোক সকলোকে ভিতৰলৈ সোমাম তাৰপিছত জনাম কেনেকুৱা হ'ল চিনেমাখন কেনেকুৱা কি তাৰপিছৰখিনি কিছু সময়ৰ পাছত জানিব পাৰিব হেল্ল' ফ্ৰেণ্ডছ চালোঁ বুলু ফিল্ম চিনেমাখনৰ ষ্টৰিটো নকওঁ সকলোকে এটা কথা চাওক ওলাই আহক সকলোৱে ডাঙৰখিনি আহিব 18 নট বিল'খিনি নাহিব সৰু ল'ৰা ছোৱালীক লগলৈ নাহিব সেইটো কওঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে কিবা মানে বহুত কিবা বেয়া বস্তু কিবা দেখুওৱা হৈছে তেনেকুৱা মই ক'ব খোজা নাই কিন্তু একচুৱেলি কি হয় কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সৰু ল'ৰা ছোৱালীয়ে যদি মাক দেউতাকক সুবিধা দিয়ে যে এইটো কি হ'ল বা এইটো কিয় দেখুৱালে কি উত্তৰ দিবৰ কাৰণে অলপ অসুবিধা হ'ব সেইকাৰণে একচুৱেলি কোৱা হৈছে যে এইটো সৰু ল'ৰা ছোৱালীক লগত লৈ আৰু অহা মানাও আছে এইটো 18+ চিনেমা হয় কিন্তু ডাঙৰখিনি আহক চাওক ক্লাইমেক্স হয় ক্লাইমেক্সটো অলপ জটিল বুলি ক'ব পাৰি কিছুৱে বুজি পাইছে কিছুৱে হয়তো বুজি নাপাব আমি আগতে পঢ়িছিলোঁ চুটি গল্প বুলি কওঁ চুটি গল্পটো আধাতে শেষ কৰাৰ নিচিনা লাগে এইখন চিনেমাটো তেনেকুৱা কিবা এটা আছে যে আমাৰ আধাতে যেন শেষ কৰি দিলে কিবা অলপ থাকি গ'ল সেই বস্তুটো ছাছপেন্সত থাকি গ'ল কিন্তু সেইটোতে ৰহস্যটো সোমাই আছে চিনেমাখনৰ ঠিক আছে সকলোৱে চাব এৰিছোঁ আজিলৈ